Bokolia Thana Raiko Matum Bokolia Havra Long Babur Borbhuyan Ahem Kuruk Dampen Raki Aharmu Longdam Lapen Borbhuyan Aphanta Nepchek Lupusikat News Along Perangkepen Birtanapali Bokolia Thana Longkedo Raiko Mapang Patunta Araki Aharmu ke Joratuma Phan Pangke Pongsi Pini Bokolia Longsopi Babul Borbhuyan Ahemalong Andamsi Ahemalopen Araki Aharmu Bhang Lapen Dwaya Muhehul Lokam Lapen la swasaya long kachirap ke dua lampen ahem hu bronya na phanta ahem kang samwan tet lopusi birta long বকলিয়া থানাত ইনফরমেশন এটা আছিল যে এজন মানুহে আৰু বকলিয়া অটো ষ্টেণ্ডৰ ওচৰত তেনে গাঞ্জা বিক্ৰী কৰে ৰাখে আৰু কিবা টেবলেটও ৰাখে তো গটিকে আমি সেই ইনফরমেশনটো পাই মই ওসি বকলিয়া আমি বাবুল বৰভুঞা নামৰ ব্যক্তিজনৰ ঘৰত গলো তেওঁ ঘৰটো হৈছে আটিগাঁও বকলিয়া অটো ষ্টেণ্ডৰ ওচৰত বকলিয়া থানাৰ আণ্ডাৰত পৰে তো গৈ পেলে আমি হাউস সার্চ কৰিলো আমাৰ লগত যিখিনি প্ৰসিডিউৰ আমি ফলো কৰিব লাগে গুটে প্ৰসিডিউৰখিনি ফলো কৰি আমি সার্চ কৰোতে সেই ঘৰৰ পৰা আমি 1 কেজি 38 গ্ৰামছ গাঞ্জা আৰু 102 সেমপ্লেক্স টেবলেট ৰিকভাৰি কৰিব পাৰিলো আৰু যিখিনি মানে এনডিপিএছৰ মতে আমি সিজাৰখিনি সব স্পটত কৰি আৰু মানজনক আটক কৰি বৰ্তমান বকলিয়া থানালৈ লৈ অনা হৈছে কিমান মান সময় ঘটনা হ'ব বাইদেউ এইটো আপোনাৰ আমি 11:30 পৰা পাৰে 12টা মান বজালৈকে বস্তুটো অপাৰেশনটো চলিলে গুটে প্ৰসিডিউৰখিনি শেষ কৰোতে 1.5 ঘণ্টা মান লাগিছে এই বজাৰৰ মূল্যটো জানিব বজাৰৰ মূল্য আপোনাৰ 1 কেজি 38 গ্ৰাম 10 অলপ চাব লাগিব মই জনাম বাৰু চাই পেলাই